ইয়াত কেৱল পুলিচৰ খাকি পোজাক পোৱা যায় আছে মৰ্ণিং কৈছে তোমালোকৰ গুড মৰ্ণিং ফ্ৰেণ্ড আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ এতিয়া 5:30 বাজিছে এতিয়া মৰ্ণিং ৱাক কৰিবৰ কাৰণে ওলাইছোঁ আৰু মিনি আহি গৈছে তেনেহ'লে বোলক গৈ থাকোঁ পূৰা ঠাণ্ডা হৈছে আৰু মানুহ লাহে লাহে খোজ কাঢ়িবৰ কাৰণে আহি আছে হাতখন জেপত ধৰিলে কি হ'ব স্পীড খোজ কাঢ়িব লাগিব আৰু এইফালে পুৰা বিপণী আছে আপোনালোকে আহি কিনে খাব পাৰে ইয়াতে নিব পাৰে আৰু সেইফালে এইখন পুৰাৰ বিপণী এতিয়া আমি গৈ আছোঁ লাহে লাহে ইমান স্পীডো খোজকাঢ়িব নোৱাৰোঁ মিনিয়ে পাৰিব মিনিয়ে মাৰিব পাৰে বহুত ঠাণ্ডা পৰিছে ৰাতিপুৱা ৰাতিপুৱা বাছ আহি গৈছে তিনিচুকীয়া দিবগৈ লিখা আছে নেকি বাৰু মই এখনতে যাব পাৰিম নহ'লে ঘৰলৈ এফালে যে বহুত কুকুৰ আছে দেই ন কুকুৰ বহুত আছে এইফালে চাওক ফ্ৰেণ্ড ইমান ধুনীয়া পথাৰ পুৰা ধুনীয়াকৈ নিয়ৰ পৰি আছে ইমান ধুনীয়া লাগিছে আৰু একেবাৰে ঘৰলৈ মনত পৰিছে ধান কাটিবলৈ আৰু এইফালে ইমান ধুনীয়া ধুনীয়া নাৰিকল ধুনীয়াকৈ নাৰিকল লাগি আছে চাপতে লাগি আছে জুতি এইফালে পূৰা নাৰিকল গছ আছে আমাৰ হাতহে নাই ন নাৰিকল গছ থকা হ'লে খালোঁ হ'লে সেইফালে ধুনীয়াকৈ ফুল ফুলি আছে অঁ আজি দেখুৱাম দেই হেৰি মই এই হেৰি ক'ত আছিলে লগৰজনী শুনি সেইটো মই দেখুৱাম ওচৰত গৈ লওঁ আহিলোঁ এতিয়া বহুত দূৰ আহিলোঁ এডোখৰ লিগিৰি পুখুৰী বুলি কয় লিগিৰি পুখুৰীটো পোৱা নাই লাগিব ন পুখুৰীটো যাবি নাই তাৰ লগত এইফালে বহুত দূৰ খোজকাঢ়ি এইফালে চাওক অঁ আহিব অলপ আহে আৰু মোৰ লগৰজনী ক'ত আছিলে দেই মানে সেইটো গম পাইছোঁ অঁ এদিন চাবই আহিছিলোঁ মই এদিন থ'বই আহিছিলোঁ হৈছিলোঁ আৰু আমি নিকালে খোজকাঢ়িছোঁ ৰাতিপুৱা স্বাস্থ্যটো ভালে থাকিব কাৰণে অঁ এতিয়া মই মানে বেছি শকত হৈ গৈছোঁ নাই তুমি বাৰু ঠিকে আছে তথাপিও ৰাতিপুৱা খোজকাঢ়িলে ভাল আৰু মই বহুত হেৰি যে জোখতকৈ বেছি শকত হৈ গৈছোঁ সেইকাৰণে ৰাতিপুৱা অলপ খোজকাঢ়িছোঁ আৰু এনেও খোজকঢ়াটো ভাল মানুহৰ দেখাব পাৰে এইফালে হেৰি মই গৈছিলোঁ মই নাজানো যে ক'লে যে নগাঁৱলৈ নি এইফালে ধুনীয়াকৈ চৰাইবিলাক পৰি আছে একদম কাৰেণ্টৰ ধুনীয়াকৈ কা কৰি ধুনীয়াকৈ বহি আছে চৰাই ৰাতিপুৱাই আৰু টাউনত চৰাই মাত শুনিব পোৱা যায় তাৰপিছত আৰু গাড়ী মাত গাড়ীয়ে মাত আকৌ এইফালে হাঁহ মুৰ্গী গাহৰি পোৱা যায় দেই আপোনালোকে আহিব পাৰে দেই এইফালে পাই গ'লোহি ফাৰ্ষ্ট AP নেযাওঁ ইমানকৈ হেৰি আছে মানুহ আছে নেযাওঁ এইফালে ফাৰ্ষ্ট AP এইটো ফাৰ্ষ্ট AP আমাৰ মানুহজনে ইয়াতে ডিউটি কৰি আছে এইফালে নাযাওঁ আৰু সেইখন গেটখন ওলাই আছে সেইখন এইফালে আৰু ৰাতিপুৱা পৰিৱেশ লিগিৰি পুখুৰী
একদম ধুনীয়া একেবাৰে মানে ধোঁৱা ধোঁৱা ওলাই আছে আকৌ দেখিছেনে এইফালে লেগিৰি পুখুৰী গেট না কি হয় এখন স্কুল সেইফালে স্কুল যায় লেগিৰি পুখুৰী স্কুল হাই স্কুল ন আমাৰ থাক গ'ল পুৰা উৰিছে আৰু ন ইয়াতে গম পাইছোঁ গ'ল গৈছে বুলি যাম গ'লে নাই চুইছা যাওঁ মিনিয়ে পানীটো চুৱে ন লেগিৰি পুখুৰী পানী ভালকৈ দেই ভালকৈ গৰম এনেই মই খাটাম পালোঁ সঁচাকৈ গৰম পানীখিনি ৰ'দ পৰি থাকে যে এইফালে ধুনীয়াকৈ পদুম ফুলৰ কলি নে কি পদুম ফুলৰে পায় না ভেট ফুল কয় এতিয়া পুখুৰী পাৰৰ পৰা ওলালোঁ এতিয়া গৈ থাকোঁ আৰু আকৌ খোজকাঢ়ি কাঢ়ি ঘৰলৈ একদম চাৰিওফালে ঘৰ মানে পুখুৰীটো কাষে কাষে আৰু স্কুল আছে ইয়াতে হ'ব লাগিছিলে এফালে আৰু ধুনীয়া এখন গাঁও আছে পুখুৰীটো কাষে পাৰেদি ৰাস্তাটো আৰু আমি হেৰি ফাৰ্ষ্ট এপি নগ'লোঁ আৰু বেলি ওলাইছে আকৌ ওলাইছে বেলি ওলালে যায় মানে এফালে ৰাতিপুৱা দেখিবা আমাৰ হাত পোৱাগৈ নাই ৰ'দটো নপৰে আপুনি হেৰি ফাৰ্ষ্ট এপি গেটখন ফালে নগ'লোঁ আৰু মানুহজন ডিউটি মাৰি আছে পাই গালি দিব বুলি ভয় লাগে সেইকাৰণে নগ'লোঁ গালি নিদিয়ে বাৰু তথাপি এনেই লাজ লাগে লগৰবিলাক আছে কিন্তু গালি দিব খুব মানে ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশ ৰাতিপুৱা সকলোৱে খোজকাঢ়িব আহিব লাগে আৰু আপোনালোকে ৰাতিপুৱা খোজকাঢ়িব আহে নে নাহে কমেণ্ট কৰি জনাব আৰু ইয়াত তাত কেক চেক বনোৱা হয় দেই সেইফালে বেনাৰ এৰি থৈছে আৰু পেকেটটো দেখি কিনে কৈছোঁ এইফালে ঠাণ্ডা ঠাণ্ডা একদম মানে চাই থাকক আজিৰ দিনটো কি কৰোঁ আৰু এতিয়া ভাত চাত খাই আজৰি হৈ ল'লোঁ আৰু মানুহজনকো ডিউটিত পঠিয়ালোঁ খুৱাই আৰু মোৰ এই চুলিবিলাক বহুত সৰিছে ইয়াত সেইকাৰণে ভাবিছোঁ আজি এইফালে এইখিনি জেতুকা পিচি কিনে লগাওঁ বুলি ইমান সৰিছে মানে ক'বলৈ বাকী নাই এনেই চুলি পাতলা মানে সৰি শেষ হৈ গৈছে আৰু তাকে ভাবিছোঁ লগাওঁ বুলি আৰু জেতুকা লগালে ভাল হয় বুলি কোৱা শুনো মানে নহয় আৰু চুলিটো ডাঠ হয় বুলি মই বহুত পাতলা তাকে এতিয়া চিটো এইফালে মই গামলা এটা লৈ আহিছোঁ যিহেতু এনেকৈতো লগাই পোৱা নাই এদিনো জেতুকা কামত আগতে গাঁৱত থাকোঁতে কামৰ পৰা সময়ে নাপাওঁ এতিয়া যিহেতু ৰুমত অকলে আছোঁ আৰু সময়ো পাইছোঁ ভাবিলোঁ লগাওঁ চাওঁ প্ৰমাণ কৰি চাওঁ সঁচাকৈ সৰে নে নসৰে চুলি ডাঙৰ হয় নে নহয় যদি হয় আপোনালোকক জনাম আৰু আপোনালোকে জনাবচোন যদি জেতুকাটো লগোৱাটো ভাল নে বেয়া লোকৰ মুখতো শুনিছোঁ ভাল বুলি মই আজিলৈকে ব্যৱহাৰ কৰি পোৱা নাই ভাবিছোঁ আজি ব্যৱহাৰ কৰি ভালে পিচি লওঁগৈ আৰু ছিগি কিনে তেনেহ'লে মই ছিগি লওঁ আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল কালি ভিডিঅ'টো তাতে থ'লোঁ জেতুকা পিচি কিনে আৰু এতিয়া এয়া মই এফালে জেতুকা পিচি ল'লোঁ মানে কালিয়ে পিছা আৰু এতিয়া লগাম ৰাতিপুৱা হ'ল কালি পিছবেলা হ'ল যিহেতু সেইকাৰণে নলগালোঁ আৰু কেনেকৈ লগাওঁ চাই থাকক আপোনালোকে আৰু আপোনালোকেও লগাব যদি চুলি সৰিছে আৰু যদি মানে চুলিটো সৰু সৰু হয় মিহি মিহি হয় লগালে ডাঠ হ'ব মই লগাই আছোঁ আৰু এঘণ্টামান হৈ গ'ল আৰু এতিয়া এইফালে চাওক মই পানী ফিল্টাৰ কৰি লৈছোঁ ইয়াত পানী বহুত কষ্ট মানে পানী ইমান আইৰণ আছে চুলি কিমান হৈছে ক'বলৈ বাকী নাই আৰু মোৰ সেইকাৰণে মানে এইটো জেতুকা লগাইছোঁ চুলি সৰাটো কম হ'ব বুলি আৰু সেইকাৰণে মই ফিল্টাৰ কৰি লৈছোঁ পানী ইয়াত ফিল্টাৰ কৰি আছোঁ পানীখিনিৰ পৰা আৰু থাকিবলৈ মন নগৈছে ইয়াত
তেনেহ'লে মই ধুই লওঁ আকৌ। আৰু এতিয়া মানুহজন আহি পালে আৰু ডিউটিৰ পৰা, মই গা ধোৱাই নাই এতিয়ালৈকে। মই চাই দিয়া অলপ চাই দিয়াচোন, নেচাই চাবোন আনিলে যে, হে সেই চাবোন, চাৰ্ফ নাই যে, চাৰ্ফ নাই। ভাত চাত বনাই ৰেডি আৰু মই গা ধোৱা নাই, এতিয়া গা ধুই লওঁ। কেইদিন গা নাধোৱা, কেইদিন গা নাধোৱা, দুদিন গা নাধোৱা। আজি ধুব না নুধুৱে আজি ক'ব নোৱাৰিচোন দেই, ইমান লেতেৰা চাওঁ আহি কিনে ডিউটি পৰা। গাড়ীত আপোনালোকে কওকচোন, মানে ভিনি কবিনে মানে ভিনি কবিনে ভিনি আৰু দাদা কবিনে দাদা গা ধুবৰ কাৰণে গা নুধুৱে। আজি ধুবা নাই পেনি এসপ্তাহ পিছত ধুব মোৰ গা। ঠাণ্ডা দিন বোলে গা নুধুৱে। মই গা ধুম কৰি কিনে ধুবই পৰা নাই, মানে পানীটো ফিল্টাৰ হৈ আছে যে সেইকাৰণে ধোৱা নাই। চুলিটো অকলে ফিল্টাৰ কৰি কিনে ধুম, এনেকৈ ধুব লাগিব। আৰু এতিয়া গা চা ধুই ৰেডি হ'লোঁ, চুলিখিনি চাওঁ। এতিয়া মানে অলপ ভাল লাগিছে আৰু জেতুকা লগাৰ পৰা হোৱাটো কম হ'ব বুলি ভাবিছোঁ। আপোনালোকে ধুনীয়াকৈ মানুহজনে গান শুনি আছে বিহু। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। এই ভিডিঅ'টো 3 দিনৰ ভিডিঅ' চাব পাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এতিয়া বাই বাই।